নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক চাগে নিশ্চয় ভালেই আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালেই আছোঁ। আজি আমি গৈ আছোঁ সোণাপুৰস্থিত ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টলৈ। এতিয়া আমি ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টলৈ গৈ আছোঁ আৰু এয়া ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টৰ গেটটো পালোঁ। ইয়াৰ পৰা আমি ওপৰলৈ উঠি গৈ আছোঁ এতিয়া। আজি বহুত মানুহৰ ভিৰ। এয়া ছিকিউৰিটিজনে আমাক ইয়াতে গাড়ীখন পাৰ্ক কৰিব দিলে। আজি আমি উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্ট আৰু এইখন সোণাপুৰত অৱস্থিত। আপোনালোকে আহক ইয়ালৈ। দিনটো কেনেকৈ পাৰ হৈ যাব আপোনালোকে গমেই নাপাব। ইয়াতে এলিফেণ্ট চাফাৰী, চুইমিং পুল বা জিপলাইন, বাচ্চাবিলাকক খেলোৱা বিভিন্ন বস্তু ইয়াতে আছে। আপোনালোকে আহক, ইয়াতে আহি বহুত ভাল পাব। মই এতিয়া আপোনালোকক এই ৰিজৰ্টখনৰ চাৰিও চাইডে কি আছে আৰু কেনেকুৱা পৰিৱেশ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে, কিছুমানে ইয়াতে এলিফেণ্ট চাফাৰী কৰি আছে। এইটো পুখুৰীত বৰশীৰে মাছ মাৰিব পাৰি আৰু পাৰৰ পিনে মানুহে বহি খোৱাৰ কাৰণে ব্যৱস্থা কৰি দিছে তেওঁলোকে। বহুত ধুনীয়া পৰিৱেশ। আপোনালোক আহক ইয়ালৈ, মই আপোনালোক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে তেওঁলোকে হাতীক দিবৰ কাৰণে কল আৰু মাছক দিবৰ কাৰণে মুড়ি বিক্ৰীৰ বাবে থৈ দিছে। এয়া বাচ্চাবিলাকে ইয়াতে খেলি আছে আৰু ইয়াতে টিকেট কাটিব লাগে। ইয়াতে এয়াৰ গানৰ জৰিয়তে শ্বুটিং কৰাও সুবিধা আছে, এয়া আপোনালোকে দেখিবলৈ পাইছে। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ ৰিজৰ্টত থকা চুইমিং পুলটো। এয়া চাওক, এটা ধুনীয়া চুইমিং পুল। ইয়াতে মানুহবিলাকে ধুনীয়াকৈ গা ধুই আছে। ইমান গৰম, সঁচাকৈ পানীখিনি দেখি গা ধুব মন গৈছিল, কিন্তু লগত এক্সট্ৰা কাপোৰ আনিব নহ'ল কাৰণে গাটো ধুব নোৱাৰিম এতিয়া। এইবিলাক বৰশী, পুখুৰীটোত মাছ ধৰিবৰ কাৰণে তেওঁলোকে থৈ দিছে। আৰু এয়া ওপৰেদি আপোনালোকে মানুহ এটা তাৰেদি গুচি যোৱা দেখিছে, সেইটো জিপলাইন হয়। সেই জিপলাইনৰ জৰিয়তে এটা টিলাৰ পৰা আন এটা টিলালৈ মানুহবিলাক অহা যোৱা কৰিব পাৰে। এইটো এটা ধুনীয়া সৰু ৱাটাৰফল, তেওঁলোকে ধুনীয়াকৈ সজাই দিছে। আজি দিনটোত যেনেকুৱা ৰ'দ, কিন্তু ইয়াতে আহি বহুত ঠাণ্ডা অনুভৱ হৈছে, কাৰণ চাৰিও চাইডে জংঘল আৰু প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ, যিহেতু ইয়াতে বহুত ঠাণ্ডা। এতিয়া মই এটা ছাইডেৰে গৈ আছোঁ। আপোনালোকক যে দেখুৱালোঁ মই জিপলাইনটো, সেই জিপলাইনটো ক'ৰ পৰা কেনেকৈ মানুহবিলাক উঠি ইটো টিলাৰ পৰা সিটো টিলাৰলৈ যায়, তাকে মই আপোনালোকক দেখুৱাম। এয়া জিপলাইনৰ গাৰ্ডজনে বাইদেউ এজনীক যিটো ছেফটি বেল্ট আৰু যিটোৰ জৰিয়তে সেই তাঁৰডালেৰে ওলমি গুচি যায়, সেইটো পিন্ধাই দি আছে। আৰু সেইটো তেওঁ এনেকুৱাকৈ পিন্ধাই দি আছে কাৰণ মানুহ এজন যিহেতু ওপৰেদি ওলমি যাব, চ' তেওঁক ছেফটিটো ফাৰ্ষ্ট হয়, সেইকাৰণে হেলমেট, হেণ্ড গ্লভছ এইবিলাক পিন্ধাই দিছে। আৰু এয়া বাইদেউ ৰেডি হৈ আছে, আপোনালোকে দেখিবলৈ পাইছে। এনেকুৱাকৈ এটা টিলাৰ পৰা আন এটা টিলালৈ জিপলাইনৰ জৰিয়তে মানুহ ওপৰেদি গুচি যায়। এয়া মই ওপৰৰ পৰা আপোনালোকক গোটেই ৰিজৰ্টখনৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এইটো ৱাটাৰ ৰলাৰ হয়। এইটোৰ ভিতৰত মানুহ এটা সোমাই বেলেঞ্চটো ৰাখি থিয় হৈ গৈ থাকিব লাগে আৰু এইটো ঘূৰি ঘূৰি গৈ থাকে।
এইবিলাক ৰিজৰ্টত আহিলে এটা বস্তুৱে ভাল লাগে, নিজে নেখেলিলেও বাচ্চাবিলাকে যিবিলাক ফূৰ্তি কৰি থাকে সেইবিলাক চাই থাকিয়েই বহুত ভাল লাগে। গৰম যিহেতু আমি আইচক্ৰীম অৰ্ডাৰ দিছিলোঁ, এতিয়া আমাৰ আইচক্ৰীম আহি পাইছে। আইচক্ৰীমখিনি আমি খাই লওঁ। এই পুখুৰীটোত ব'টিং কৰাৰো সুবিধা আছে। এজন গাৰ্ড থাকে, তেখেতে মানুহবিলাকক এই পুখুৰীটোত ঘূৰায়। অলপ আগলৈ ইমান ৰ'দ আছিল, এতিয়া হঠাৎ ক'ৰ পৰা বৰষুণ আহিল নাজানো, কিন্তু এটা চাইডত আপোনালোকে দেখিবলৈ পাইছে ৰ'দ দিয়েই আছে। সৰুতে আমাক যেনেকৈ কৈছিল ৰ'দো দিলে বৰষুণো দিলে খৰাশিয়ালৰ বিয়া, ঘনচিৰিকাই তামোল কাটিছে মোকে এখনি দিয়া, সেই কথাটো মনত পৰি গ'ল। বহু অপেক্ষাৰ অন্তত অৱশেষত আমি দিয়া খানা আহি পালে। এতিয়া খাওঁ, কাৰণ কিয় অলপ পিছত যদি বৰষুণ দিয়ে গাড়ী নমাবলৈ প্ৰব্লেম হ'ব। খোৱা শেষ হোৱাৰ পিছত তেওঁলোকে গোলাপ জামুন দিলে খাবৰ কাৰণে। যাব ওলাই আহি এয়া ৰামধেনু দেখা পালোঁ, আৰু সেই সুযোগতে ময়ো ভিডিঅ' কৰিলোঁ যাতে আপোনালোককো দেখুৱাব পাৰোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।